শিষ্টাচাৰ তথা সজ আচৰণক সুখৰ চাবিকাঠি বুলি কোৱা হয়। শিষ্টাচাৰবিহীন ব্যক্তিৰ মন সদায় অস্থিৰ হৈ থাকে। অস্থিৰ মনত সুখৰ আশা অসম্ভৱ। গতিকে মন স্থিৰ কৰি ৰাখিবলৈকে শিষ্টাচাৰী হোৱা বৰ দৰকাৰ। কৃষ্ণ, আমাৰ আধ্যাত্মিক অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শিষ্টাচাৰ সম্পৰ্কে অতি চমুকৈ আলোচনা কৰিম। শিষ্ট শব্দৰ অৰ্থ বিশেষণীয় ৰূপত ভদ্ৰ, সন্ত, নম্ৰ, সুশীল, জেণ্টল, পলাইট। বিশেষ ৰূপ সন্ত বা সুশীল লোক, সজ লোক, সাধু, এ ৱেল বিহেভড এণ্ড ভাৰ্চুৱাছ মেন। শিষ্টাচাৰৰ অৰ্থ সজ আচৰণ, নম্ৰতা, শিষ্টতা, গুড মেনাৰ্ছ, গুড বিহেভিয়াৰ, পলাইটনেছ, জেণ্টলনেছ। শিষ্টাচাৰ সজ চৰিত্ৰৰ এটা বিশেষ গুণ। কিন্তু এটা কথা মনত ৰখা উচিত যে সজ চৰিত্ৰৱান হ'লেও মানুহ শিষ্টাচাৰৰ অভাৱত আন মানুহৰ অপ্ৰিয় হ'বলগীয়া হ'ব পাৰে। আনহাতে চৰিত্ৰহীন জনো সজ আচৰণৰ বলত জনপ্ৰিয়তাৰ উচ্চ শিখৰত উঠিব পাৰে। গতিকে শিষ্টাচাৰ নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ বিষয়, যাক আমি ইচ্ছা কৰিও এৰাই চলিব নোৱাৰোঁ। নিজক সামাজিক প্ৰাণী বুলি ভবা সকলো মানুহৰ বাবেই শিষ্টাচাৰ অপৰিহাৰ্য। পৰোপকাৰ শিষ্টাচাৰীসকলৰ স্বভাৱ। আমি যিবিলাক মানুহৰ সৈতে সমাজ পাতি বাস কৰি আছোঁ, যিবিলাক মানুহৰ সৈতে আমাৰ সম্বন্ধ স্থাপন হয়, সেইবিলাক মানুহৰ উপকাৰ সাধন কৰিব নোৱাৰিলেও অপকাৰ সাধন কৰাৰ অধিকাৰ আমাৰ নাই। আনক সুখ দিব নোৱাৰিলেও দুখ দিয়াৰ অধিকাৰ আমাৰ নাই। সেয়ে আমি শিষ্টাচাৰী হ'বলৈ বাধ্য। কাৰণ শিষ্টাচাৰে আমাক দুই ধৰণে সহায় কৰিব। নিজৰ লগতে আনক সুখ দিয়াৰ ক্ষেত্ৰত সহায় কৰিব আৰু আনক দুখ দি অপকাৰ কৰা দুখৰ পৰা আমাক ৰক্ষা কৰিব। মিঠা মাত শিষ্টাচাৰৰ মূল মন্ত্ৰ বুলি ক'ব পাৰি। নিজৰ স্বভাৱত বহুত দুখ থাকিলেও মিঠা মাতৰ জৰিয়তে আনৰ মৰম চেনেহ সহজে আদায় কৰিব পাৰি। কিন্তু ইয়াৰ বিপৰীত হ'লে, অৰ্থাৎ হোতা মাতৰ বাবে বহু গুণ থাকিলেও মানুহৰ অপ্ৰিয় হ'বলগীয়া হ'ব পাৰে। অসমীয়াত এষাৰ কথা আছে, ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। কটু কথা লিখা বা কোৱা কোনোটোৱে সজ কথা নহয়। গতিকে শিষ্টাচাৰীসকলে কটু কথা কোৱা বা লিখাৰ পৰা পৰাপক্ষত বিৰত থাকে। মানুহৰ মনৰ ভাৱ মুখেৰে কথা বা গীত হৈ প্ৰকাশ হয়। মনৰ এটা ভাল গুণ হ'ল নম্ৰতা। নম্ৰতাৰ ভাল ফল মিঠা মাত। মনত নম্ৰতাৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। মনত কপটতা থাকিলে যিমানে চেষ্টা কৰা নহওক কিয় এদিন নহয় এদিন সি প্ৰকাশ পায়। গতিকে আমি সদায় নম্ৰ হৈ থাকিবলৈ চেষ্টা কৰা উচিত। বহুতৰে ধাৰণা যে নম্ৰ হৈ থকা মানে আনৰ আগত নিজকে সৰু বা লঘু কৰা হয়। প্ৰকৃতাৰ্থত সেইটো নহয়। নম্ৰতাৰ দ্বাৰা ব্যক্তিৰ মহানতাৰ উচ্চতাহে প্ৰকাশ হয়। নম্ৰতা মহানতাৰ পৰিচায়ক। আনৰ ভাল দেখিলে প্ৰশংসা কৰিব পৰাটো শিষ্টাচাৰৰ ভিতৰতে পৰে। বহুতৰে ধাৰণা যে আনক প্ৰশংসা কৰিলে নিজক লঘু কৰা হয়। প্ৰকৃততে সেইটো নহয়। আনক প্ৰশংসাৰ দ্বাৰা বখানোতাৰ মহত্বহে প্ৰকাশ হয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ঘোষণা কৰিছে এই বুলি, অধমে কেৱল দুখ লয়, মধ্যমে দুখ গুণ লয় কৰিয়া বিচাৰ, উত্তমে কেৱল গুণ লয়, উত্তমে অল্প গুণ কৰে বিস্তাৰ। উত্তমজনে আনৰ অলপ গুণকে বহুল কৰি প্ৰচাৰ কৰে। পৰৰ দুখ খুচৰি ফুৰা অধমৰ পৰিচায়ক। ই শিষ্টাচাৰৰ বাহিৰৰ কথা। পৰৰ দুখ খুচৰি ফুৰা মানে নিজৰে যে দুখ প্ৰকাশ কৰা হয়, সেই কথা সততে মনত ৰখা উচিত। পৰৰ চৰ্চা আত্মশ্লাঘাৰ সমান বুলি কোৱা হৈছে। নিজেই নিজক বখনোৱা উচিত নহয়। তেনে আচৰণৰ দ্বাৰা শুনোতাৰ মনত
বিৰক্তি কিংবা বিৰূপ ভাৱৰ সৃষ্টি কৰিব পাৰে লগতে এনে আচৰণৰ দ্বাৰা নিজৰ গুণ ম্লান হোৱাৰ সম্ভাৱনাহে বেছি গতিকে খুব প্ৰয়োজন নহ'লে নিজৰ প্ৰশংসা কৰা কেতিয়াও উচিত নহয় আনৰ চাৰিত্ৰিক শাৰীৰিক মানসিক আৰ্থিক আদি বিভিন্ন দুৰ্বলতাক বহুৱালিৰ উপাদান কৰি লোৱাটো শিষ্টাচাৰৰ বাহিৰৰ কথা এনে আচৰণে তেনেচাম লোকৰ অন্তৰত মৰ্মান্তিক আঘাত আনে তেওঁলোকৰ সন্মান লাঘৱ কৰিব পাৰে আনহাতে নিজৰ বা আনৰ অতি গোপন কথা মুকলি কৰি দিয়াটো শিষ্টাচাৰ বহিৰ্ভূত কথা গতিকে খুব প্ৰয়োজন নহ'লে তেনে আচৰণৰ পৰা বিৰত থকাই ভাল নহ'লে তেনে আচৰণে আনক অপকাৰটো কৰিবই নিজৰো অপকাৰ কৰাৰ সম্ভাৱনাই অধিক আমি বহুতেই নিজতকৈ সৰু বা তলতীয়া বুলি ভবা সকলৰ লগত সজ আচৰণ কৰিবলৈ অস্বস্তি পাওঁ তেনে কৰিলে আমাৰ আত্মসন্মান লাঘৱ হয় বুলি ভাবোঁ গতিকে এই বিষয়টোৰ পৰা আঁতৰি থাকি আমি সুখ অনুভৱ কৰোঁ প্ৰকৃততে সেইটো কৰা উচিত নহয় নিম্ন বুলি ভবা সকলৰ লগত সজ আচৰণ কৰিব পাৰিলে মানৱীয়তাহে প্ৰকাশ হয় ঈশ্বৰৰ সৃষ্টিত সকলো সমান মানুহৰ দ্বাৰাহে উচ্চ নিচ ভেদভাৱবোৰ সৃষ্টি হৈছে বেদজ্ঞ লোমশ মুনিৰ মতে জন্মজায়তে শূদ্ৰ সংস্কাৰাত উচ্চতে দ্বিজ বেদভ্যাসত ভৱেদ বিপ্ৰ ব্ৰহ্ম জানাতি ব্ৰাহ্মণ জন্মতে আমি সকলোৱে শূদ্ৰ হৈ জন্মগ্ৰহণ কৰোঁ পৰৱৰ্তী সময়ত সংস্কাৰৰ দ্বাৰা দ্বিজ বেদ অভ্যাসৰ দ্বাৰা বিপ্ৰ ব্ৰহ্ম জ্ঞানৰ জৰিয়তে ব্ৰাহ্মণ আদি অৱস্থাবোৰ পাওঁ গতিকে উচ্চ নিচ ভেদভাৱ উচিত নহয় ই এক প্ৰকাৰ অশিষ্টাচাৰ কপিল ঈশ্বৰে মাক দেৱহতীৰ আগত ভকতিৰ সাধনৰ সম্পৰ্কে আলোচনা কৰোঁতে এটা উপদেশ দিছিল সমানত মৈত্ৰী উত্তমত সৎকাৰ দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ কৃষ্ণ ধন্যবাদ আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব